নমস্কাৰ সকলোকে অকু আৰ্ট এণ্ড ব্লগ চেনেলৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰ্টৰ ভিডিঅ', ক্ৰিয়েটিভ ভিডিঅ' আৰু ডেইলি ব্লগ সকলোখিনি পাই থাকিব, গতিকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি কি কৰোঁ চাই থাকক। আজি কিছুদিনৰ পৰা সোণৰ গাটো ঠিকে আছে, কিন্তু ভৰিহালকেইটা বিষাই থাকে মানে। সেইটো কাৰণে ভাবিলোঁ আজি ইউৰিক এচিডটো বাঢ়িছে নেকি আৰু থাইৰয়ডটো। ভাবিলোঁ টেষ্ট কৰাই আহোঁ। টেষ্ট কৰাই চালে গম পাম, যদি বাঢ়ি আছে টেবলেট খাব লাগিব। সেইকাৰণে চাগে বিষাই আছে। সোণ ওলাই আছে, মোৰ ওলাই হ'ল ওলাই হ'ল কাজল অকণ লৈ লওঁ। টেষ্ট কৰি চালেহে গম পাম এই ইউৰিক এচিড বাঢ়ি আছে নেকি। বাঢ়িলে টেবলেট খাব লাগিব, হয় নাই? টেবলেট খালে ভাল হৈ যাব, হয় নাই? ওলাই হৈ গ'ল, মোৰো ওলাই হৈ গ'ল। এতিয়া আমি যাওঁ বোকাখাট। ব'লা। गाड़ी दिनों रास्ता बहुत बुका हो गया। মোক লৈ যোৱা আকৌ। শ্বেতা সংগীতা আহি পাই গ'লেই ইয়াতে টেষ্টটো কৰাব লাগিব। ব্লাড আজি দিব, ৰিপৰ্টটো চাগে আবেলি মানহে দিব। আজি মানুহ বহুত ভিৰ হৈ আছে দেই। Yes. It is 6 number. লাল এতিয়া ইমান ভয় কেলে কৰা? অকণমানে ল'ব, ট্যাক্সি ব্লাড দিবলৈ বহুত ভয় কৰে, সেইটো কাৰণে ভয় কৰি আছে। আমি ব্লগ বনাই থাকোঁ আৰু। অকু আৰ্ট এণ্ড ব্লগ বুলি আছে। কান্দিছা নেকি? ব্লাড লৈ ইমান বহুত ভয় কৰে। হৈ গ'ল এক বছৰ ভৰিকেইটাহে মানে হেৰি থাকে ন। এইটো ইউৰিক এচিডৰ কাৰণে হৈছে নেকি? মেডিচিন খাই নাই
1 monthৰ কাৰণে দিছিলে ককাহঁতৰ ঘৰলৈ আহিলোঁ, আহি চাহ খাই কিবা কিবি কথা পাতি আছিলোঁ। হোটেলখনৰ নাম ৰাখিব অকল কাহিগড়টোহে আৰু কিবা হেৰি এই বাহনি লগাইছে, লাইট লগাইছে, তাত এলাৰ্মটো হৈ আছে। চানা খাবা? ঘৰ আহি পাই গ'লোহি। এয়া আহা, মই আগতে আহি দৰ্জা খুলি ৰখি আছোঁ। ৰখি আছিলা? কেতিয়া ৰৈছিলা? ভৰিটো যাবলৈকে তললৈ মোৰ ভৰিটো জোৰে ভৰি জোৰ নিদিয়া? ধনক সুধিব আলে বাবাৰে কি হৈছে? ঐ ধন ৰ'বা, সেইটো বেকা হৈ যায়। ষ্টাৰ্ট। পাৰিছা দেখোন। পাৰিছা দেখোন। য়েছ। হা মুনু? পাইছোঁ পাইছে পাৰিছা হা নাই? মনে হাঁহি আছিলে শুনি। হাঁহি আছিলে নেকি? কেলে নোৱাৰে বুলি হাঁহি আছিলে? চিন্তা কৰিব নালাগে, টেবলেট খালে ভাল হ'ব দেখোন। কিমান বহুত বাঢ়ি আছে তুমি গম পোৱা নাই? ইমান বহা নাই বুলি কৈছে, টেবলেট খালে ভাল হ'ব বুলি কৈছে। আৰে ইমান বহা নাই মানে ইমান বাঢ়িছে। অঁ, টেবলেট খালে ভাল হ'ব বুলি কৈছে আকৌ। 9.8 something আছে। 9.4। এইবোৰ খাই জীয়াই থাকিব লাগিব নেকি বাৰু? এইটো কি ড'জটো বঢ়াই দিছে নেকি এইটো? নাই, সেইটোৱে দিছে। তেনে এইটো দিছে, নাই, সেইটো কণ্টিনিউ খাই থাকিব লাগিব। আৰু সেই ৰাজমাহ সেইবিলাক খোৱাবিলাক কমাব লাগিব। মাংস খোৱা বন্ধ কিমান খাওঁ মই? আৰু মাছ খোৱা বন্ধ। কি মই খাওঁ নেকি কিবা মাছ মাংস? একেবাৰে খাবলৈ নালাগে বাৰু। 25 দিছে, 25 কেইটা খাব দিছে? ৰাতিপুৱা দুটা খাই দিব লাগিব। অঁ, দুটা 50। আগতো 9 পইণ্ট কিমান হৈছিলে নেকি মোৰ মানে? এক্সাৰচাইজ ডেইলি দেই। চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আমাৰ নতুন নতুন ভিডিঅ' পাই থাকিব। ছাবস্ক্ৰাইব কৰিব আকৌ দেই।